আজি আমি এক্সাৰসাইজ 1.2 কুৱেশ্যনসমূহ আলোচনা কৰিম। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কেইটামান ষ্টেটমেণ্ট দিয়া আছে, বাক্য কেইটামান দিয়া আছে। এইবোৰ সত্য অসত্য উল্লেখ কৰিব লাগে, আৰু সত্য যদি হয় তেতিয়াহ'লে ইয়াৰ কাৰণ, আৰু অসত্য হ'লে ইয়াৰ কাৰণ দৰ্শাব লাগে। State whether the following statements are true or false, justify your answer. কাৰেক্ট হ'লেও কিয় কাৰেক্ট হয়, আৰু কাৰেক্ট নহ'লে ফলছ হ'লেও কিয় ফলছ হয়, সেইটো আমি প্ৰকাশ কৰিব লাগিব। So ফাৰ্ষ্টত কৈছে every irrational number is a real number. প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। সেকেন্ডটো every point on the number line is of the form root m where m is a natural number. সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু root m আকাৰত প্ৰকাশ কৰিব পাৰি, বা root m আকাৰৰ য'ত m এটা স্বাভাৱিক সংখ্যা। আৰু ইয়াৰে থ্ৰীটো কৈছে every real number is an irrational number. প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। আমি নাম্বাৰ সিস্টেমত পাইছিলো, প্ৰথম যিবোৰ সংখ্যা পাইছিলো সেইবোৰ হৈছে স্বাভাৱিক সংখ্যা, 1ৰ পৰা আৰম্ভ কৰি। এই সংখ্যাবোৰৰ লগত আমি যদি 0 প্লাস কৰি দিওঁ তেতিয়াহ'লে পাইছিলো হোল নাম্বাৰ। তাৰমানে হোল নাম্বাৰত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাবোৰ অন্তৰ্ভুক্ত হৈ আছে, ইয়াতে এটা বেছিকৈ আছে। আৰু পূৰ্ণ সংখ্যাবোৰ লগ কৰি ইয়াৰ লগত যদি ঋণাত্মক সংখ্যাবোৰ লওঁ তেতিয়াহ'লে সেইবোৰ কৈছিলো আমি অখণ্ড সংখ্যা, ইন্টিজাৰ। তাৰমানে কি হ'ল, পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে। ইয়াৰ পিছত পাইছিলো আমি ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা। কোনবোৰ? অখণ্ড সংখ্যাবোৰো থাকিব, বা পূৰ্ণ সংখ্যাবোৰো থাকিব, বা স্বাভাৱিক সংখ্যাবোৰো থাকিব। ইয়াৰ উপৰিও p/q ফৰ্মত মানে ভগ্নাংশ আকাৰত থকা সংখ্যাবোৰ থাকিব। আৰু পৰিমেয় সংখ্যাক বাদে যিবোৰ সংখ্যা পাওঁ আমি সেইবোৰ কৈছিলো অপৰিমেয় সংখ্যা। এই দুয়োটা লগ কৰি হৈছিলে বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। তাৰমানে কি দেখিলো, ৰিয়েল নাম্বাৰবিলাক হৈছে আটাইতকৈ ডাঙৰ, এই সংগ্ৰহটো হৈছে আটাইতকৈ ডাঙৰ। দা লাৰ্জেষ্ট কালেকশ্যন অফ নাম্বাৰ ইজ কল্ড ৰিয়েল নাম্বাৰ। ইয়াতকৈ স্মলাৰ কালেকশ্যন দুটা আছিলে ৰেচনেল আৰু ইৰেচনেল। তাৰমানে দেখিলো যে আমি পৰিমেয় আৰু অপৰিমেয়, ৰেচনেল আৰু ইৰেচনেল দুয়োটা কালেকশ্যন এই ৰিয়েল নাম্বাৰৰ কালেকশ্যনত অন্তৰ্ভুক্ত। তেতিয়াহ'লে কি পালো, এভৰি ইৰেচনেল নাম্বাৰ ইজ এ ৰিয়েল নাম্বাৰ, এইটো কাৰেক্ট। কিন্তু আমি ইয়াৰ লগত কিয় কাৰেক্ট সেইটো কথা লিখিব লাগিব। কিয়? বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত অপৰিমেয় সংখ্যাৰ সংগ্ৰহটো অন্তৰ্ভুক্ত। Why? Since the collection of irrational number contained in the collection of real number. এতিয়া ইয়াৰ লগত থ্ৰীটো যদি চাওঁ, থ্ৰীটো ওলোটা হৈছে। ৰিয়েল নাম্বাৰ ইজ এন ইৰেচনেল নাম্বাৰ। ইৰেচনেল নাম্বাৰবিলাকহে ৰিয়েল নাম্বাৰত আছে, কিন্তু ৰিয়েল নাম্বাৰবোৰ ইৰেচনেল নাম্বাৰত নাই। এনেকুৱা যদি ফলছ হয় আমি এটা এক্সাম্পল দিলেও হ'ব। p/q ফৰ্মত লিখিলো, এইটো পৰিমেয় ৰেচনেল নাম্বাৰহে হয়, কিন্তু ইৰেচনেল নাম্বাৰ নহয়। তাৰমানে এইটো ফলছ হৈ আছে, বাস্তৱ সংখ্যাবিলাক অপৰিমেয় সংখ্যা নহয়। সেকেন্ডত কৈছে এভৰি পইণ্ট অন দ্য নাম্বাৰ লাইন ইজ অফ দ্য ফৰ্ম ৰুট m। Number 1 to true. Here true, since collection of real number made up of rational and irrational number. অসমীয়াত লিখিলে এইটো হ'ব সত্য। কিয় সত্য? যিহেতু বাস্তৱ সংখ্যাৰ সংগ্ৰহটো পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ কৰি পোৱা যায়। সেকেন্ডটো আছিলে ফলছ। নাম্বাৰ লাইনত আমি সকলোবোৰ বিন্দুক এনেকুৱা আকাৰত প্ৰকাশ কৰিব নোৱাৰো, এইটো হৈছে ফলছ। নাম্বাৰ 2 ফলছ। কিয় ফলছ? সিন্স নিগেটিভ নাম্বাৰ cannot be square root of natural number. দুটি আছিলে নাম্বাৰ লাইনটোত 0 1 2 এনেকুৱা -1 -2। এই -2 নাম্বাৰটো আমি এনেকুৱা যিকোনো স্বাভাৱিক সংখ্যা যদি ইয়াতে লিখো, ধৰা 4 লিখিলো, 4ৰ পৰা আমি এইটো পাব নোৱাৰিম। এইটো যেহেতু স্বাভাৱিক সংখ্যা, ইয়াৰ ৰুটটো কিন্তু কিমান হ'ব? 2 হে হ'ব, -2 নহয়। তাৰ মানে নেগেটিভ নাম্বাৰবিলাকক
নেচাৰেল নাম্বাৰ বা পজিটিভ নাম্বাৰৰ স্কুয়াৰ ৰুট হিচাপত আমি পাব নোৱাৰোঁ অসত্য যিহেতু ঋণাত্মক সংখ্যা কেতিয়াও স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে নাম্বাৰ 3 টো পাইছিলোঁ আমি ফলছ এইটো হৈছে ফলছ সিন্স এইটো যেহেতু ফলছ আমি এটা এক্সাম্পলৰ দ্বাৰা প্ৰকাশ কৰিব পাৰিলে হ'ব যিমানবোৰ ফলছ আছে এইটো আমি এক্সাম্পলৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ যিমানবোৰ ফলছ আছে ফলছ থকাবিলাক যিবোৰ অসত্য হয় অসত্যবিলাক আমি এটা এক্সাম্পল বা উদাহৰণৰ দ্বাৰা প্ৰকাশ কৰিলে হ'ব সিন্স ইয়াতে এটা নাম্বাৰ লওঁ আমি বাস্তৱ সংখ্যা লওঁ যিকোনো এটা নাম্বাৰ ললোঁ ধৰা 3 ললোঁ ইচ্ছা কৰিলে আমি এইটো পৰিমেয় আকাৰত ল'ব পাৰোঁ 3/2 বা 2/3 3 is a real number but not irrational এইটো আমি অসত্য পালো যেহেতু 3 এটা বাস্তৱ সংখ্যা কিন্তু অপৰিমেয় নহয় 2 নম্বৰ প্ৰশ্নটো কৈছে সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় নে নহয় যদি নহয় এনেকুৱা এটা উদাহৰণ দিয়া যিটোৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা হয় Are the square roots of all positive integers irrational? If not, give an example of a number whose square root is a rational number. এতিয়া ইন্টিজার পর আমি চাম যদি এবাৰ কি পাম ইন্টিজার 0 1 2 3 4 ধনাত্মকৰ ফালে এইবিলাক ঋণাত্মকৰ ফালে -1 -2 -3 -4 এনেকুৱাবোৰ আমাক কৈছে পজিটিভ ইন্টিজার্স ধনাত্মক অখণ্ড সংখ্যা 1 ৰ পৰা স্টাৰ্ট কৰি নাম্বাৰ লাইনৰ ৰাইট সাইডৰ নাম্বাৰবিলাক এই নাম্বাৰবিলাকৰ গোটেইবিলাকৰ যদি স্কুয়াৰ ৰুট লওঁ 1 ললে √1 = 1 পাম √2 = এইটো নাপাওঁ এইটো √2 থাকিব নাজানো আমি √3 এইটো নাজানো √4 এইটো হ'ব 2 তাৰ মানে দেখিলো যিবিলাক পারফেক্ট স্কুয়াৰ নাম্বাৰ এই পারফেক্ট স্কুয়াৰ নাম্বাৰবিলাকৰ যিবোৰ পূৰ্ণবৰ্গ সংখ্যা এই পূৰ্ণবৰ্গ সংখ্যাৰ এনেকুৱা এটা নাম্বাৰ যিবোৰ পারফেক্ট স্কুয়াৰ নাম্বাৰ মানে এনেকুৱা স্কুয়াৰ কৰি একে নাম্বাৰ দুবাৰ যদি মাল্টিপ্লাই কৰি দেখাব পাৰো এই নাম্বাৰবোৰৰ স্কুয়াৰ ৰুটবোৰ কি হ'ব পৰিমেয় হ'ব অপৰিমেয় নহয় the square root of all the perfect square number are not irrational আমাক হয় না নহয় উদিছে কি উদিছিলে the square root of all positive integers whether irrational or not no answer to হ'ব নহয় the square root of all positive integers are not irrational example যদি লং যিকোনো এই পূৰ্ণবৰ্গ সংখ্যা পারফেক্ট স্কয়ার নাম্বাৰবোৰৰ যিকোনো এটা ললে হ'ল 1 4 9 16 25 36 যিবোৰ পারফেক্ট স্কয়ার নাম্বাৰ যদি আমি 9 লং 9 ৰ পৰা 3 পাম এইটো কি আছিল এইটো ইন্টিজাৰ আছিল পজিটিভ ইন্টিজাৰ স্কয়ার ৰুট লৈছো লওঁতে কি পালো আমি 3 এইটো পৰিমেয় সংখ্যা পালো ইজ এ rational number অসমীয়াত এনসাৰটো হ'ব নহয় সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় যেনে একে লিখিব পাৰো বেলেগ লিখিব পাৰো স্কয়ার রুট অফ 9 = 3 এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা 3 নম্বৰটো
√5 এই অপৰিমেয় সংখ্যাটো সংখ্যা ৰেখাত উপস্থাপন কৰি দেখুৱাব লাগে। উই হেভ টু ৰিপ্ৰেজেন্ট দ্য ইৰেচনেল নাম্বাৰ √5 অন দ্য নাম্বাৰ লাইন। আৰু ইয়াৰ পৰা 1 ইউনিট এক একক 1 ইউনিট মানে এই লেংথটো ইচ্ছা মতে 1 সেন্টিমিটাৰ 1 মিটাৰ 1 ইঞ্চ ইচ্ছা মতে তোমালোকে কিমান ডাঙৰ ল'বা 1 ইউনিট লোৱা। এইখিনি ল'লো আমি কিমান ইয়াৰ পৰা ইয়াক লৈকে লৈছো আমি 1 এইখিনি 1 ইউনিট এক একক মানে যিমান লৈছো এইখিনি ইয়াৰ পৰা নেক্সট ইমানখিনি লৈকে আৰু একে একে সমান দৈৰ্ঘ্যৰ 1 1 কৈ বাঢ়ি যাব। ইয়াতে যদি 1 হয় সমান ডিসটেন্সত এইটো 2 হ'ব এইটো 3 হ'ব এনেকুৱা। ইয়াতে নাম দিয়া এ বিন্দুত এই নাম্বাৰ লাইনটোত এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰা লম্ব এটা ড্ৰ কৰা এই সংখ্যা ৰেখাৰ ওপৰত এই বিন্দুত লম্ব এডাল অঙ্কন করা যাতে এই লম্বডালৰ দৈৰ্ঘ্য 1 ইউনিট হয়। তাৰ মানে OA এটো যদি B নাম দিম OA আৰু OB সমান হ'ব লাগিব। এটা OB সংযোগ কৰা OB সংযোগ কৰা OB যদি সংযোগ কৰো OB সংযোগ কৰাৰ পিছত আমি ইয়াতে এইটো এটা পালো সমকোণী ত্ৰিভুজ ৰাইট ট্ৰায়াঙ্গল। ইয়াতে যদি পাইথাগোৰাছৰ ৰুলটো আমি ইউজ কৰো তেতিয়া হলে হ'ব OB স্কয়াৰ OA স্কয়াৰ প্লাস AB স্কয়াৰ OA মানে কিমান পাইছো ইয়াতে 1 স্কয়াৰ প্লাস AB মানে কিমান পাইছো 1 স্কয়াৰ কৰি দিলে 1 প্লাস 1 2 হ'ব। ইয়াৰ পৰা OB √2 তাৰ মানে এইখিনি হ'ল √2 OB এর দৈৰ্ঘ্যটো হ'ব √2। এতিয়া যদি কোৱেশ্চনটো এনেকুৱা হয় যে √2 সংখ্যা ৰেখাত সংস্থাপন কৰা তেতিয়া হলে কি কৰিম O বিন্দু কোণ হিচাপত লয় OB দৈৰ্ঘ্যৰ আমি এটা চাপ অঙ্কন কৰিম। we have to draw an arc having OB as radius and O as center. we draw an arc which intersect the line. এই লাইনটোত যেটো বিন্দুত এনেকুৱাকে OB আমি ব্যাসাৰ্ধ হিচাপত অঙ্কন কৰা চাপটোৱে কাটিব সেই বিন্দুটো হ'ব যদি ইয়াতে কাটে এই বিন্দুটোৱে কি বুজাব √2 বুজাব। এতিয়া OB ৰ ওপৰত B বিন্দুত আৰু এটা 1 ইউনিটৰ পাৰপেন্ডিকুলাৰ ড্ৰ কৰা এক একক দৈৰ্ঘ্যৰ এইটো 1 আৰু AB ৰ লগত পাৰপেন্ডিকুলাৰ আছে এইটো জয়েন কৰিলো OC যদি জয়েন কৰি দিও এইটো হ'ব √3 OC ৰ দৈৰ্ঘ্যটো হ'ব √3 আমি চেক কৰি চাম √3 হয় নে নহয়। OBC এইটো আৰু ৰাইট ট্ৰায়াঙ্গল পাইছো সমকোণী ত্ৰিভুজ ইয়াতে OC হৈছে হাইপোটেনিউজ অতিভুজ বা কৰ্ণ OC স্কয়াৰ OC স্কয়াৰ OB স্কয়াৰ প্লাস BC স্কয়াৰ OB মানে পাইছিলো √2 স্কয়াৰ আৰু BC মানে পাইছো 1 স্কয়াৰ কৰি দিলো এইটো 2 প্লাস 1 3 ইয়াৰ পৰা পাম OC √3 চাম আমি দুটা 1 লওঁতে √2 পাইছিলো এইবাৰ তিনিটা 1 লৈছো একেবাৰে চাৰিটা 1 যদি হয় তেতিয়া হলে √4 হ'ব √4 মানে 2 আৰু যদি পাঁচটা 1 লওঁ তেতিয়া হ'ব √5। এতিয়া চাম আমাৰ 1 2 3 তিনিটা 1 হৈছে। এইবাৰ OC ৰ ওপৰত লম্ব পাৰপেন্ডিকুলাৰ ড্ৰ কৰা 1 ইউনিট OC ৰ ওপৰত 1 ইউনিট পারপেন্ডিকুলার ড্র করা এটু DOD এটু আমি দেখিলো যে চাৰিটা 1 লৈছো তাৰ মানে এটু হ'ব √4 OD মানে হ'ব √4 বা 2 √4 ৰ মান হয় 2 আকৌ OD ৰ ওপৰত পাঁচটা মান হ'ব লাগিব √5 মানে OD ৰ ওপৰত D বিন্দুত আৰু 1 ইউনিটৰ পারপেন্ডিকুলার ড্ৰ কৰা 1 ইউনিটৰ আৰু পারপেন্ডিকুলার ড্ৰ কৰিলো OE জয়েন কৰিলো এটু OE হ'ব √5। এতিয়া O কেন্দ্ৰ হিচাপত OE ব্যাসাৰ্ধৰ যদি আমি এটা চাপ অঙ্কন কৰো ইফালে পজিটিভৰ ফালে if we draw an arc with radius OE centered at O towards the right side that means towards the positive direction then see like this the point at which the arc with radius OE centered at O intersect the number line towards the positive direction O বিন্দু কেন্দ্ৰ সাপেক্ষে OE ব্যাসাৰ্ধৰ চাপটোৱে ধনাত্মক দিশত সংখ্যা ৰেখাৰ ধনাত্মক দিশত যেটো বিন্দুত ছেট কৰিব এই বিন্দুটোৰ ভ্যালুটো হ'ব √5। ইয়াতে নাম দিব পাৰা P ধৰা P নাম দিলো বা বেলেগ কিবা নাম দিলো তাৰ মানে কি হ'ব P represents √5 on the number line. The point P represents √5 on the number line.
সংখ্যা ৰেখাত পি বিন্দুটোৱে √5 নিৰ্দেশ কৰে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা মোৰ কথাবোৰ নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ইয়াৰে 4 নম্বৰ প্ৰশ্নটোৰ আমাক প্ৰয়োজন নাই গতিকে আমি 5 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ 5 নম্বৰ প্ৰশ্নটোত কি কৈছে আমাক কাষত এটা চিত্ৰ দিয়া আছে এই চিত্ৰটো স্কুয়াৰ ৰুট স্পাইৰেল বুলি কৈছে ইয়াতে যদি আমি ভালকৈ চাওঁ লম্বত আনিছোঁ OP1 OP2 OP3 OP4 OP5 এই 1 2 3 4 5 বুজাইছে পাঁচটা আনিছোঁ আমি পাঁচটা অংকন কৰিছোঁ ড্ৰ কৰিছোঁ কিমানটা 5 পারপেন্ডিকুলার লাইন্স ড্র কৰিছো P4 পারপেন্ডিকুলার লম্ব রেখা আনিছো পাঁচটা ইয়াৰে কোনটোৱে √5 ক বুজাব হেতু উলিয়াব লাগে 1 আৰু 1 দুটা 1 হলে √2 হয় P2 √2 হ'ব P1 মানে √1 মানে 1 P2 মানে √2 হৈছে আমি আগতে ডিসকাস কৰিছো যে যদি দুটা 1 এনেকে পারপেন্ডিকুলার ড্ৰ কৰো তেতিয়ালে √2 হ'ব এটা দুটা আৰু ইয়াতে লৈছো এটা তিনিটা ইয়াতে এটা 1 ইউনিটৰ লৈছো তিনটা হল এটু যদি √2 হয় তিনটা √3 হ'ব আৰু এটা 1 ললো চাৰিটা হল এটু √4 মানে 2 হ'ব আৰু এটা 1 লৈছো এটু পাঁচটা হল তাৰ মানে √5 OP হ'ব √5 OP এটু C নম্বৰ এনসারটো কৰে